প্ৰশ্ন হ'ল কোনবোৰ ছোৱালীক পিছফালৰ পৰা কৰিবলৈ ভাল? ইয়াৰ উত্তৰ হ'ল যিবোৰ ছোৱালীৰ টপিনা শকত সেইবোৰ ছোৱালীক। নেক্সট প্ৰশ্ন হ'ল এবাৰ কৰিলে কেইদিনলৈকে যৌনি বহল হৈ থাকে? ইয়াৰ উত্তৰ হ'ল 2 দিনলৈকে। এইবাৰ প্ৰশ্ন হ'ল সম্ভোগ কৰি থকা সময়ত কি কৰিলে ছোৱালীয়ে বেছি উত্তেজিত হয়? ইয়াৰ উত্তৰ হ'ল ছোৱালীজনীক চুমা খাই থাকিব লাগে। নেক্সট প্ৰশ্ন হ'ল বাৰে বাৰে কোনে চুদন খাব বিচাৰে? ইয়াৰ উত্তৰ হ'ল বোৱাৰীৰ মানুহে। এইবাৰ প্ৰশ্ন হ'ল বোৱাৰীৰ কি অংগ দেখা পালে ল'ৰাৰ বাৰীডাল থিয় হৈ যায়? ইয়াৰ উত্তৰ হ'ল বোৱাৰীৰ দুদু আৰু টপিনা। নেক্সট প্ৰশ্ন হ'ল কোনবোৰ ছোৱালীক চুদিলে ফচ ফচ মাত ওলায়? ইয়াৰ উত্তৰ হ'ল যিবোৰ ছোৱালীৰ টপিনা শকত থাকে। নেক্সট প্ৰশ্ন কিমান বয়সৰ ছোৱালীয়ে ডাঙৰ লিংগ ভাল পায়? ইয়াৰ উত্তৰ হ'ল 25 বছৰৰ ওপৰত ছোৱালীয়ে। নেক্সট প্ৰশ্ন হ'ল কি বস্তু দেখিলে ছোৱালীৰ পানী ওলাই যায়? ইয়াৰ উত্তৰ হ'ল টাইট আৰু শকত লিংগ দেখা পালে। এইবাৰ প্ৰশ্ন হ'ল ছোৱালীৰ বুচৰ সোৱাদ কেনেকুৱা? ইয়াৰ উত্তৰ হ'ল অলপ নিমখীয়া আৰু অলপ তিতা তিতা। এইবাৰ প্ৰশ্ন হ'ল সম্ভোগ কৰিবলৈ মন গ'লে ছোৱালীৰ কোনটো অংগ টাইট হৈ যায়? ইয়াৰ উত্তৰ হ'ল ছোৱালীৰ দুদু দুটা টাইট হৈ যায়।